মই জলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই যতে যাওঁ সমাজক বেলেগ প্ৰগ্ৰামত গৈছো গভৰ্ণমেণ্ট প্ৰগ্ৰামত গৈছো পাৰ্টি প্ৰগ্ৰামত অকল হেইটোৱে হুদে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় মানে মই কি বুলি কম জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল মোৰ কাণত এই মুহূৰ্তত হেতু বাজি আছে মই নকওঁ সেই শব্দটো কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জন্মলে বেংগলী জানে হিন্দী জানে সি ইংলিছো ক'ব নাজানে সেটা গৰু আছিলে সি মোতকে 1 বছৰ সৰু বিবৰা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জয়ন্ত কিন্তু এটো তই বেয়া কৈছ দেই তুমি বেয়া কৰিছা এটো কিন্তু একদম গুমাটাৰ পৰা 50 লাখ খাবলৈ গুমাটাৰ গাখীৰ তুমি মনত ৰাখি লোৱা গুমাটাৰ গাখীৰ যেনেকৈ মানে তোমালোকৰ কাৰণে হিন্দু ৰাজনৈতিক হিন্দু ভক্তবিলাকৰ কাৰণে তোমালোকৰ কাৰণে খুব জৰুৰী আমাৰ কাৰণে মাতৃ দুগ্ধ তেনেকুৱা ধৰণৰ মানে আমাৰ পবিত্ৰ বস্তু আমি মাতৃ দুগ্ধক লৈতো পৃথিৱীৰ কোনো সন্তানে কেতিয়াও কথা ভাবিব নোৱাৰে আৰু গুমাটাৰ দুগ্ধক লৈ যে তোমালোকে 50 লাখ টকা খাব খুজিছা তুমি হজম কৰিব পাৰিবা নিজে নিজে উকালিয়াই দিবা কিন্তু জয়ন্ত মল্ল উকালি আহি যাব নিজে নিজে কি হৈ যাব আৰু তোমালোকেতো ভগৱানকো বিশ্বাস কৰা ভাই বহুতকে ভগৱানৰ নামতে 24 ঘণ্টা কৰি থাকা গতিকে ভগৱানে তোমালোকক কিন্তু ভাল নকৰিব সোনকালে 50 লাখ টকা ঘূৰাই দিয়া সবৰ সন্মুখত সেৱা কৰি ক্ষমা খোজা আৰু অতি সোনকালে মই ভাবো যে কামাখ্যা মন্দিৰলৈ গৈ অতি সোনকালে জয়ন্ত মল্ল বৰুৱাই পাপ স্বীকাৰ কৰি পুণ্য হৈ আহক নহলে মন্ত্ৰী সভাৰ পৰা তেওঁ কিন্তু সোনকালে মন্ত্ৰিত্ব যোৱাটো